তোমাক এটা প্ৰশ্ন আছিলে যদি এনসাৰটো দিব পাৰা আমাৰ চেনেলৰ তৰফৰ পৰা নগদ 1000 টকা পাবা। আমাৰ অসমৰ গড় কাজিৰঙাৰ গড় যোনটো আমাৰ অসমৰ বিখ্যাত এই গড়ৰ নখ কেইটা যদি ক'ব পাৰা লগে লগে 1000 টকা পাবা। 10 নাই হোৱা সেকেন্ড চান্স ক'ব পাৰিলেই নগদ 1000 টকা পাবা। মই প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ আমাৰ অসমৰ বিখ্যাত কাজিৰঙাৰ গড় গড়ৰ নখ কেইটা মনতো পৰা নাই বাৰু। নৰা 6 মেবি 6 ইয়া নাই হোৱা। ঠিক আছে সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ। তোমাক এটা কুৱেশ্যন আছিলে যদি এনসাৰ দিব পাৰা লগে লগে ৱাদুত হিন্দুস্তানীৰ চেনেলৰ তৰফৰ পৰা 1000 টকা পাবা। যে আমাৰ কাজিৰঙাত যে আছে গড় গড়ৰ নখ কেইটা যদি ক'ব পাৰা লগে লগে 1000 টকা। আমাৰ এই কেমেৰা পিনে চাই পেলাই কোৱা। নোৱাৰা ঠিক আছে তুমি সময় দিয়াৰ কাৰণে তোমাক ধন্যবাদ। আণ্টি নমস্কাৰ, আপোনাক এটা কুৱেশ্যন আছিল আমাৰ চেনেলৰ তৰফৰ পৰা যে আমাৰ অসমৰ বিখ্যাত গড় কাজিৰঙাত যে থাকে গড় গড়ৰ নখ কেইটা যদি ক'ব পাৰে লগে লগে 1000 টকা গিফ্ট কৰা হ'ব আমাৰ চেনেলৰ তৰফৰ পৰা। নোৱাৰে সময় দিয়াৰ কাৰণে ধন্যবাদ। আপুনি পাৰিব আণ্টি? মই প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ কাজিৰঙাত যে আছে আমাৰ অসমৰ বিখ্যাত গড় গড়ৰ নখ কেইটা ঠিক আছে সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। নমস্কাৰ খুৰা, আপোনাক এটা প্ৰশ্ন আছিলে আমাৰ চেনেলৰ তৰফৰ পৰা যদি ক'ব পাৰে নগদ 1000 টকা পাব। আমাৰ অসমৰ বিখ্যাত গড় কাজিৰঙাত যে থাকে গড়ৰ নখ কেইটা যদি ক'ব পাৰে লগে লগে 1000 টকা দি দিয়া হ'ব আপোনাক। 5টা নাই হোৱা। ঠিক আছে সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বাইদেউ নমস্কাৰ, এক ছেকেণ্ড ৰখিব দাদা। আমাৰ মানে ইউটিউবত এটা চেনেল আছে আমি প্ৰশ্ন সুধি থাকোঁ মোবাইলত পায় ন আপুনি মোৰ ভিডিঅ' দেখে? ঠিক আছে আমাৰ প্ৰশ্ন এটা আছিলে যদি উত্তৰ দিব পাৰে নগদ 1000 টকা দিয়া হ'ব। আমাৰ অসমৰ বিখ্যাত কাজিৰঙাৰ গড় এই গড়ৰ টোটেল নখ কেইটা মই নোৱাৰিম। সেকেন্ড চান্স এবাৰ ট্ৰাই কৰি চাব পাৰে যদি হৈ যায় লগে লগে 1000 পাই যাব। 15টা নাই হোৱা। আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ। দাদা আপুনি পাৰিব নেকি যে অসমৰ বিখ্যাত কাজিৰঙাৰ গড় গড়ৰ টোটেল নখ কেইটা? 10টা নাই হোৱা নাই। সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আপোনাক এটা প্ৰশ্ন আছিলে যে কাজিৰঙাৰ বিখ্যাত গড় আমাৰ অসমৰ গৌৰৱ আমাৰ গড়ৰ নখ কেইটা টোটেল গড়ৰ নখ কেইটা যদি ক'ব পাৰে নগদ 1000 টকা পাব আমাৰ চেনেলৰ তৰফৰ পৰা। নাই নোৱাৰিম। নোৱাৰে ঠিক আছে সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ।